প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি গৃহ, সেই গৃহতে ইতিমধ্যে যি মোহৰ আলী নামৰ যি লোকজনে ইতিমধ্যে তেখেতে সংগ্ৰহালয় কৰিছিল বা খোলাৰ পাছত দেখা গৈছে, আমি এই বাতৰি সম্প্ৰচাৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আজি কিছু সময়ৰ পিছত সন্ধিয়াৰ ভাগত যি লক্ষীপুৰ আৰক্ষীয়ে ইতিমধ্যে যি মোহৰ আলীক ইতিমধ্যে আটক কৰি পেলাই গোৱালপাৰা লক্ষীপুৰলৈ লৈ আহিছিল। লক্ষীপুৰৰ পৰা আপুনি গোৱালপাৰালৈ অনা বুলি কৈছে, কিন্তু এতিয়ালৈকে কিন্তু গোৱালপাৰা সদৰ থানাত উপস্থিত হোৱা নাই। কিন্তু ক'ব লাগিব আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ পাছত দেখা গৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, কিয়নো যি মিয়া মিউজিয়াম লৈ পেলাই দেখা গৈছে প্ৰাঞ্জল চৌদিশে এনেধৰণৰ যি প্ৰতিক্ৰিয়া, যি চেয়াৰমেন আলীৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল, তেনে সময়ত কিন্তু গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ যি ডাকাৰ ভিতৰত এনেকুৱা ধৰণৰ যি মিয়া মিউজিয়াম সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত দেখা গৈছে আৰক্ষী হওক বা গোৱালপাৰা জিলা প্ৰশাসনে হওক বা যি চৰকাৰে গাল ধৰিছে। দেখা গৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা তেখেতে যি নিজ গৃহ তেখেতৰ হয় নামত তেখেতে শিক্ষকে কি ধৰণে তেখেতে এজন যি প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব সেই এক লক্ষণীয় হ'ব। কিন্তু ক'ব লাগিব আমাৰ বাতৰি সম্প্ৰচাৰ পাছত কিন্তু গাল ধৰিছে। নিশ্চয় হয় নিশ্চয় প্ৰাঞ্জল। নিশ্চয় আমাৰ বাতৰিৰ পাছতে এই পদক্ষেপ লোৱা হৈছে, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। মই উৎপল চলিহাৰ কাষলৈ গৈছোঁ। উৎপল, সুদূৰ নাহৰকটীয়াৰ পৰা আহি গোৱালপাৰা জিলাৰ লক্ষীপুৰত এটা মিউজিয়াম মুকলি কৰিলে সি তনু ভাদুমীয়া নামৰ ব্যক্তিগৰাকীয়ে। কি কাৰণত, তেওঁৰ যুক্তি কি দৰ্শাইছে, কিবা তথ্য আছে আপোনাৰ লগত? হয় পাঞ্জাৱ ক'ব লাগিব যি বিতৰ্কিত যি মিয়া মিউজিয়ামৰ যি উদ্যোগ আছে নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ আছে, নাহৰকটীয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ হয়। তেওঁ অধ্যক্ষগৰাকীয়ে গৈ যি লক্ষীপুৰত যি মিয়া মিউজিয়াম তেওঁ উদ্বোধন কৰিছিলে। উদ্বোধন কৰাৰ পিছতে আচলতে আজি এটা টিম আচলতে গঠন কৰি দিয়া হৈছিলে ডিব্ৰুগড় আৰু ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ টিম গঠন কৰি দিয়া হয়। টিমটোৱে নাহৰকটীয়া আৰক্ষী থানা, জয়পুৰ আৰক্ষী থানা, টিঙা আৰক্ষী থানাত তেনেদৰে টিমৰ জৰিয়তে আচলতে তেওঁ যি নিজ বাসগৃহ আছে নাহৰকটীয়া কাৱৈমাৰী গাঁৱত, কাৱৈমাৰী গাঁৱত তেওঁ আটক কৰিছে আৰু আটক কৰি ইতিমধ্যে তেওঁক ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে। আৰু ডিব্ৰুগড় খন্তেক সময়ৰ পিছত আচলতে যি আৰক্ষী যি গোপন সূত্ৰ আৰক্ষীৰ গোপন সূত্ৰ বা ইতিমধ্যে গম পোৱা গৈছে, তেওঁক অলপ খন্তেক সময়ৰ পিছত ডিব্ৰুগড় যি সদৰ থানা, ডিব্ৰুগড় সদৰ থানাত তেখেত উপস্থিত হ'বগৈ। আৰু তাৰ পিছতে তেখেতক আৰক্ষী এটা বিশেষ দল আহিছে ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে। উৎপল, এখন জুনিয়ৰ কলেজৰ তেওঁ অধ্যক্ষ হয়। মিয়া এই শব্দটো লৈ বা মিয়া মিউজিয়ামৰ প্ৰসংগক লৈ ইতিমধ্যে ৰাজ্য তোলপাৰ লাগিয়ে আছে। তাৰ মাজত তেওঁ উদ্বোধন কৰিবলৈ আহিল মিয়া মিউজিয়ামটো। তেওঁ কিবা বক্তব্য আপোনালোকে ল'বলৈ সক্ষম হৈছিল নেকি? হয় পাঞ্জাৱ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে তেখেতক প্ৰশ্ন কিবা উত্থাপন কৰে। আমি যেতিয়া বাতৰি যেতিয়া সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰথমবাৰ যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰপিছত তেখেতৰ যোগাযোগ কৰা হৈছিল। তেখেতে বাৰম্বাৰ এটা কথাই কৈ আছিল যে তেখেতৰ ব্যস্ত আছিলে। তেখেতৰ যিমানবাৰ তেওঁলোকক ফোন কৰা হৈছিল তেখেতে এটা কথাই কয় তেওঁ ব্যস্ত আছিলে। যিহেতু আজি পুৱা তেওঁ 10:30 বজাত নাহৰকটীয়া আহি উপস্থিত হৈছিল। যেতিয়া আমি তেওঁলোকৰ যোগাযোগৰ বিচাৰো তেখেতে বিভিন্ন অজুহাত দেখুৱাইছিলে যে তেওঁ বাহিৰত আছো, তেওঁ সংবাদ মাধ্যমৰ আগত আহিব বিচৰা নাই, তেনেধৰণৰ তেওঁ অজুহাত দেখাইছিল। আৰু অৱশেষত আজি যি এটা টিম গঠন কৰিছে, টিমটোৱে তেখেতক আটক কৰিছে ইতিমধ্যে আমি জানিব পাৰিছো। ধন্যবাদ জনাইছোঁ মই তিনিওগৰাকী সাংবাদিক ৰিংকু দাস, জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু উৎপল চলিহা। আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অতি ক্ষীপ্ৰতাৰে আমিও বাতৰি সম্প্ৰচাৰ কৰিলোঁ। অৱশেষত প্ৰশাসনে সক্ৰিয় ৰূপ দেখুৱালে।